80 টকাত আপোনাৰ পাপৰ দিছে, দাইল দিছে, এইটো বেঙেনা আলু জলকীয়া দিছে, এইটো হ'ল ভেন্দি আৰু এইটো চাটনি হয় আৰু এইটোতো বুটৰ চাটনি, এফালে হ'ল বগৰী, লগত কি দিছে জানেনে আপোনালোকে? খুন্দু জলকীয়া। এইটো চিনি পায়নে? আমাৰ ইয়াত খুন্দু জলকীয়া বুলি কয়। এইবিলাক মাংস ধুনীয়া দিছে। আপোনালোকৰ খাওক, খাওক। গাইজ নমস্কাৰ, কি খবৰ আপোনালোকৰ? এটা নতুন ভিডিঅ' লৈ আনিলোঁ আজি খানাও। আপোনালোকে আগৰকেইটা ছাপোৰ্ট দিছে, বহুত ভাল লাগিছে আৰু বাকী ভিডিঅ'কেইটা চাব। কেইটামান টোপোলা ভাতৰ ভিডিঅ' বনাই থৈছোঁ আৰু আজি এতিয়া সোৱাদ ধাবাত আছোঁ, ঢলা সোৱাদ ধাবা হয় আৰু খানা এতিয়া এইটো 80 টকা লয়। 80 টকাত আপোনাৰ পাপৰ দিছে, দাইল দিছে, এইটো দাইল হয়, পাপৰ আৰু এইটো বেঙেনা আলু জলকীয়া দিছে, এইটো হ'ল ভেন্দি আৰু এইটো চাটনি হয় আৰু এইটোতো বুটৰ চাটনি, এফালে হ'ল বগৰী, লগত কি দিছে জানেনে আপোনালোকে? খুন্দু জলকীয়া। এইটো চিনি পায়নে? আমাৰ ইয়াত খুন্দু জলকীয়া বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন। আৰু এইফালে নেমু, পিঁয়াজ। গাহৰি অৰ্ডাৰ দিছোঁ, খাম কেনেকুৱা লাগে জনাম আৰু। আগতে আইটেম বেছি আছিলে, আৰু এবাৰ খাইছিলোঁ, এই ফটোখনত দেখিছে ন, আগৰ আইটেমটো বেছি আছিলে, এতিয়া কম দিছে। আৰু গাহৰি আহি গ'ল, হাফ প্লেট 140 হয়, আপোনালোকে দেখিছে। গাহৰি গ্ৰেভি দিছে, গাহৰিটো দামেই হয় আপোনালোকে জানে। এইফালে এইটো মাংসটো, এইবিলাক মাংস ধুনীয়া দিছে আৰু এতিয়া খাম এসাঁজ ধুনীয়াকৈ ভাত। লেলেটি পৰিছে, কেনেকুৱা লাগিলে অৰুণাচললৈ গৈ? আৰু আমি অৰুণাচল গৈছিলোঁ, নামচাই গৈছিলোঁ, তেজু গৈছিলোঁ। আপোনালোকে প্ৰাঞ্জল মোহন ইউটিউব চেনেলটোত চাবগৈ, আই বাটনত আহি আছে, তাত ভিডিঅ' আপলোড কৰিছোঁ। স্কুটি ৰাইড কৰা ধুনীয়াকৈ জেগা চালোঁ, নামচাই গ'লোঁ, বহুতকেইটা জেগা চালোঁ। ভিডিঅ'টো চালে গম পাব, আপোনালোকে চাব। আৰু ভাতটো খাওঁ মজাকৈ, আৰম্ভ কৰি দিওঁ আৰু ভোজ। বৰভোজ বুলি কয় যে, সেইটো ডাইলগ শুনেনে? আমাৰ গাঁৱৰ ফালে কয় এইটো, বৰভোজ আছে আজি, খাবলৈ যাওঁ। মজা লাগিছে চাটনিটো গোন্ধ। এতিয়া আপোনালোকে খাই টেষ্ট লওক। আগত ভাত কাঢ়ি লৈ লওক আৰু পূৰা খাওক, ভিডিঅ'টো চাই। এইফালে এইটো গাহৰিটো লৈ লৈছোঁ। গাহৰিটো তেলটো বহুত দিছে, কিন্তু তেল দিলে মোক খালে কফ হৈ যায়। মজা। আপোনালোকেও খাওক, খাওক। কচু দিছে আৰু দাইল, কচু দিছে, দাইলত কচু দিছে। কচু খাই ভাল লাগে। কচু পিটিকা কৰি খাব লাগে, লগত ঔটেঙা দিছে। কচু দাইল, ঔটেঙা। আমাৰ মানুহগৰাকী বৰ ডাইলগ দি থাকে আকৌ দেই। ডাইলগৰ ওপৰত ডাইলগ। খাই কেনেকুৱা লাগিল? মজা লাগিলে, পুৰা জ্বলা। পুৰা খাই খালী হৈ গ'ল, মজা লাগিলে। সোৱাদ ধাবা ঢলাত আছে, খাবলৈ আহিব সময় পায়। থালি 80 টকা লয়, ভেজ থালি। মাংস খালে ব্ৰইলাৰো হাফ প্লেট 140 লয়, তাৰপিছত গাহৰিটো হাফ প্লেট 140 আৰু মাছ এনেকুৱা এজনী এপিচ থাকে 60 লয়। আৰু খানাটো ধুনীয়া হয়, 3-4খন চব্জি দিলে, মজাকৈ খাই দিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে আপোনালোকে এবাৰ শ্বেয়াৰ কৰি দিব। মজা লাগিলে। নেমু টেঙা। সোৱাদ ধাবাত ভেজ থালি আহি গ'ল। ভেজ থালিত কি আছে কৈ দিছোঁ। এইফালে ভাত, এইফালে আছে তিয়ঁহ, এইফালে দাংবডি আৰু এইফালে আছে সৰু আলু। এইটো সৰু আলুটো আপোনালোকে খাইছেনে? মজা লাগে সৰু আলু। এইফালে আছে ৰঙালাও চব্জি, এইফালে পাপৰ, এইফালে দাইল আৰু এইফালে এটা আছে চাটনি শুকান মাছৰ, আমলখি আছে আৰু এইটো হ'ল বুট চাটনি আৰু এইটো হ'ল বগৰী আৰু লগত দিছে খুন্দু জলকীয়া। দেখিছেনে? খুন্দু জলকীয়া আপোনালোকে চিনি পায় না? আমাৰ তাত খুন্দু ভাঙন মাছ আৰু বৰতীয়া মাছ। কেনেকুৱা আপোনালোকক দেখাম। এজনী ভাঙোন মাছ, এজনী মানে পিচ থাকে। তাৰপিছত এইটোক কয় বৰবতীয়া মাছ, 6জনীমান থাকে পিচ।
এইটো আপোনাৰ কেইটকা ক'লে 60 এইটো হ'ল 60 এইটো হ'ল 70 আৰু ভেজ থালি 80